পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ অসমৰ অন্যতম এক ধৰ্মীয় সম্প্ৰদায় মায়ামৰা ধৰ্মীয় সম্প্ৰদায়ৰ এজন অন্যতম গুৰু অষ্টভুজদেৱ থানত শিৱসাগৰৰ পাণবেচাত অৱস্থিত পাত্ৰহাবিত আৰু এই থানত আচলতে সেই গুৰুৰ সমাধি আছে আৰু সেই সমাধিত সকলোৱে মায়ামৰা ধৰ্মীয় ৰাইজে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে ইয়াত খেতি সামৰাৰ পিছত ধান কটাৰ পিছত তেওঁলোকে এমুঠি অন্ন প্ৰথমতে আচলতে ইয়ালৈ আগবঢ়ায় আৰু সেই চাউলমুঠি আনি ইয়াত সকলোৱে যিহেতু আমি যেতিয়া ভূঁই পতা হয় বা যেতিয়া কঠীয়া ৰোৱা হয় ভূঁই ৰোৱা হয় তেতিয়াই এগছি আচলতে গুৰু ঘৰলৈ বুলি তেখেতলোকে গোজ লয় আৰু এই গোজত পোৱা গুৰু ঘৰলৈ বুলি আগবঢ়োৱা এই চাউলমুঠি আনি এখেতলোকে সকলোৱে মায়ামৰা ধৰ্মীয় যিসকল ভকত বৈষ্ণৱ আছে সকলোৱে আহি ইয়াত প্ৰথম গুচি চাউল বা প্ৰথম মুঠি চাউল এই গুৰু ঘৰলৈ আগবঢ়াই ইয়াত সকলোৱে একেলগে সমবেত হৈ এনেধৰণে লগোৱা উৎসৱ পালন কৰে আৰু সেই দৃশ্যই আমি আপোনালোকক দেখাই আছোঁ। এয়া মই দেখাইছোঁ পাণবেচাৰ টেক্সি মথাদাং শিৱসাগৰ টেক্সি মথাদাঙৰ গায়ন বায়নৰ দল ইতিমধ্যে ইয়াত সুন্দৰভাৱে পৰিৱেশন কৰি আছে। যদিও স্থানীয় তেওঁলোক শিৱসাগৰৰ হ'লেও তেওঁলোকে যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ প্ৰতি বছৰে আহে দ্বিতীয়বাৰ্ষিক লগোৱা উৎসৱো এইবাৰ হৈ আছে। গতিকে এই দৃশ্য আপোনালোকক অকণমান আমি দেখাই আছোঁ। আহিছে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু কাকপথাৰৰ পৰা গায়ন বায়ন সহ আমি আহিছোঁ। আপোনালোক কিমানজন আহিছে? আমি প্ৰায় ইয়াত 40ৰ ওপৰ হ'ব। আগতে আহিছেনে এবাৰ প্ৰথম? যোৱা বছৰ অহা হৈছিল। ধন্যবাদ। তিনিচুকীয়াৰ ন? তিনিচুকীয়া। ঠিক আছে, ঠিক আছে। শিৱসাগৰ পাণবেচাৰ ঠিক আছে। আমাৰ যিহেতু স্থানীয় আপোনালোক যোৱাবাৰো আহিছে এইবাৰো হৈছে নহয় জানো? এয়া পাণবেচাৰ গায়ন পাণবেচা যিহেতু ইয়াৰ স্থানীয় ঠাই গতিকে ভকত বৈষ্ণৱসকল পাতৰ গাঁও নে পাণবেচা? সন্মিলিত পাণবেচা আৰু পাতৰ গাঁও। ৰমৰীয়াৰ যোৱা বছৰ আহিছে নেকি আপোনালোক? যোৱা বছৰ আহিছিলোঁ। হয় হয়। আপোনালোকে কেইজন আহিছে ভকত? আমাৰ 25জনমান হ'ব। 25জনমান আহিছে ন? ঠিক আছে। আমন্ত্ৰিত অতিথি শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক শক্তি গগৈ ডাঙৰীয়া এয়া বানমুখ চেতিয়া গাঁৱৰ গায়ন বায়ন ভকত আইসকল আহি আছে। এখেতসকল আহিছে ডিমৌ উদয়পুৰৰ পৰা ন? আপোনালোকে যোৱা বছৰ আহিছিলে নাই? গায়ন গোৱা হৈ গৈছে নেকি? হৈ গৈছে ন? আপোনালোক কিমানজন আহিছে সৰ্বমুঠ? 45জন আহিছে। হ'ব হ'ব ঠিক আছে। এখেতসকল আহিছে উদয়পুৰৰ পৰা ডিমৌ আৰু এখেতসকলে প্ৰায় 50জন ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে। ইতিমধ্যে তেওঁলোকে গায়ন বায়ন সামৰিছে আৰু এপদ হয়তো থাকিব পাৰে। আমি তেওঁলোকৰ দৃশ্য দেখাব বিচাৰিছোঁ। এয়া দেখাইছোঁ আমাৰ পাণবেচাৰ যিহেতু বৃহত্তৰ অঞ্চল
পাণবছাৰ আৰু এটি গায়ন বায়নৰ দল। যিহেতু তেখেতসকলো অতিথি আপ্যায়নত ব্যস্ত আছে, স্থানীয় হয় তেখেতসকল, গতিকে তেখেতসকলে ইতিমধ্যে গায়ন বায়ন গাবৰ কাৰণে এতিয়া ব্যৱস্থা কৰিছে। খন্তেক পাছতে তেওঁলোকে গায়ন বায়ন প্ৰদৰ্শন কৰিব। এয়া হৈছে পাণবছাৰ আন এটি দল। আমি দৃশ্য দেখাইছোঁ আপোনালোকক। এনেকুৱা হয় তেখেতলোকে য'ৰ পৰাই নাহক কিয় তেওঁলোকে একোখনকৈ খোলা পাতে। ইয়াত খোলা পাতি তেওঁলোকে নিজে লৈ অহা সামগ্ৰী আচলতে এই অষ্টভুজদেৱ থানত তেওঁলোকে আনি গায়ন বায়ন গাই পিঠা প্ৰসাদসহ তেওঁলোকে অন্নৰ ব্যৱস্থা কৰে। দূৰণিবতীয়া ৰাইজো যিহেতু আহে। আপোনালোক ক'ৰ পৰা আহিছে দাদা? উদয়পুৰৰ পৰা আহিছোঁ, 1 নং উদয়পুৰ। 1 নং উদয়পুৰ ডিমৌ। হয় হয় হয়। আপোনালোকে কি ব্যৱস্থা কৰিছে? খিচিৰিৰ ব্যৱস্থা কৰিছে ন? ব্যৱস্থা কৰিছে, হয়। কিমানজন আহিছে আপোনালোক? 75জনমান আহিছে আমাৰ গাঁৱৰ পৰা। প্ৰায় 75জন ব্যক্তি তেওঁলোক আহিছে। গায়ন বায়ন গালে নেকি আপোনালোকে? গায়ন বায়ন শেষ কৰিছে আৰু তেখেতলোকে এইখন খোলাত তেখেতলোকৰ নিজৰ যি ৰন্ধন প্ৰকৰণ প্ৰণালী তেওঁলোকে কৰি আছে। গতিকে এয়া হৈছে সামগ্ৰিক পৰিৱেশ। আমি পুনৰ দেখাইছোঁ অষ্টভুজদেৱ থানত আজি এক উখল মাখল পৰিৱেশ। যিহেতু মায়ামৰা ধৰ্মীয় গুৰু এজন অন্যতম গুৰু অষ্টভুজদেৱৰ থানত আহি তেখেতসকলে বিভিন্ন ঠাইৰ পৰা আহি উলহ মালহে আজি এই দ্বিতীয় বাৰ্ষিক ন লগোৱা যি কাৰ্যসূচী, এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিছে। ট্যাক্সি মনে হয় জানো আমার আহিছে
গৈ থাকোঁ হা এয়া আছে বানমুখ নগাঁও উদযাপন সমিতিক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি তিনিচুকীয়া দৌতি আছোঁ বৰনামঘৰত হ'ব। আচ্ছা এই অষ্টভুজ গুৰুৰ কথা আপুনি কিবা ক'ব নেকি? তেখেত কিয় আচলতে গুৰু আমি যিখিনি এতিয়ালৈকে ভালকৈ অধ্যয়ন কৰিব পৰা নাই, হয়। তথাপিতো অষ্টভুজ গুৰুদেৱে যিখিনি যে ধৰ্মৰ কাৰণে হয় তিনিচুকীয়াৰ কাষৰতে থকা বাৰেকুৰিত তেওঁ বাহৰ পাতি লৈ যিখিনি ধৰ্ম প্ৰচাৰ কৰিলে সেইটো সঁচাকৈয়ে মানে উল্লেখনীয়। আৰু মায়ামৰা সমাজক একত্ৰিত কৰাত যিখিনি অৰিহণা আগবঢ়ালে আমি এই গুৰুজনালৈ আজি আমি আন্তৰিকভাৱে তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সেৱা জনাইছোঁ। ধন্যবাদ।